গুড মৰ্নিং গাইজ। আজি হৈছে মাঘৰ 5 তাৰিখ আৰু 19 জানুৱাৰী। আজি গৈ আছোঁ বামুণ্ডীত এখন ডাঙৰ মেলা হয়, এই মেলাখন চাবলৈ গৈ আছোঁ। মোৰ লগত আপোনালোকো বলক বাৰু চাবলৈ। আৰু এতিয়া আছোঁ শুৱালকুছিত। মোৰ পিছফালে দেখা পাইছে এইখন শুৱালকুছি বস্ত্ৰ উদ্যান আৰু পিছফালে আগত আছে শুৱালকুছি গেট, বস্ত্ৰনগৰী শুৱালকুছি লাহতৰণি। চাই লওক এয়া আহি পালোঁ। এতিয়া ইয়াত সমূহ বামুণ্ডীবাসী ৰাইজে লগে ভাগি কিনে মাছ মাৰি আছে। এই যোনখন মেলা বা সভা হয় ইয়াক গুণ বুলি কোৱা হয়। ইয়াত এতিয়া দেখাবলৈ চেষ্টা কৰিম কিছু দৃশ্যাংশ বুলি। এতিয়া চাই লওক, এইবিলাক চাই লওক, এই গোটাই বামুণ্ডীৰ মানুহ এইবিলাক লগে ভাগি কিনে মাছ মাৰিব। আৰু গোটাইখিনি ভিডিঅ' চাই লওক শেষলৈকে, গোটাইখিনি কাৰ্যক্ৰম দেখাই আছোঁ। দাদা কি মাছ পালাকে তেতিয়া? বৰালি। ঠিকে আছে। কেনেকুৱা অনুভৱ মাৰি কিনে? কেনেকুৱা লাগিছে মাছ মাৰি? মাছ মাৰি বেয়া লগা নাই, কিন্তু কথা হৈছে অইন বছৰৰ দৰে এই বছৰ মাছ তেনেকে উঠা নাই। হয় নেকি? ঠাণ্ডাৰ কাৰণে মাছ অলপ তলত পৰিছে চাগে। আৰু মানে পানীৰ তলত মানে হেৰি আছে, খাৰ আছে নহয়। হয় হয়, খাৰটো ভাঙা যোৱা নাই, নহ'লে মাছটো উঠি আহিল। মাছ আহে নে আৰু পাইছে? তাতে আছে। সেইফালে আছে। সেইফালে আছে। দিয়ক। এনেকৈ চাই লওক, এই সমূহ বামুণ্ডীবাসী এইবিলাক ৰাইজে একেলগে মাছ মাৰিব আৰু গধূলি মাছ বিলাই দিব নে? মাছবিলাক বিলাই দিব। মাছ চাবা ইফালে চাকচোন, এই চেণ্ডেল ছিঙি পেলাই কি অৱস্থা হৈ গ'ল। দিলে বতৰা তুমি অহা পদূলি, গোপালী সন্ধ্যা নামিলে কোঠালীত, দিলে বতৰা তুমি অহা পদূলি, মনৰ কোমল পাতৰ শৰাই ওলকেৰে দিলোহি। চাই লওক, এই বামুণ্ডীত ডাঙৰ ডাঙৰ বল দি চাই লওক, বামুণ্ডীত ডাঙৰ বল দি এইবিলাকৰ মাছ আছে। এইবিলাক মাছ ফুল চেনাৰ ৰৌ চেনাৰ নামবিলাকৰ নাচনো, টেনচন নাই। এনেকৈ মিডিয়াই কভাৰ কৰি আছে প্ৰগ্ৰামটো। ইয়াত আপোনালোকে দেখিবলৈ পাইছে বহুত ওখৰ মাখৰ পৰিৱেশ। ইয়াত তাৰমানে বিভিন্ন প্ৰজাতিৰ মাছ, সৰু মাছৰ পৰা আদি কৰি ডাঙৰ মাছ আদি গোটাই বিভিন্ন ধৰণৰ মাছ ইয়াত ৰাইজে ধৰি আছে। এতিয়া দেখাই আছোঁ গোটেইখিনি পৰিৱেশ, সুখৰ মুখৰ মানে এটা পৰিৱেশ। এইটো এটা উৎসৱ বুলি ক'ব পাৰি। ইয়াত মাছবিলাক এনেকৈ শলাত ভৰাই আছে, এনেকৈ ভৰাই কিনে এইবিলাক লৈ যোৱা হ'ব। এই দাদা এজনে বহুত ডাঙৰ মাছ, দাদা কি মাছ পালা? এইটো বৰালি। বৰালি, বহুত ডাঙৰ বৰালি। আপুনি মাৰিলে নে? নহয়, ৰিটেন গলিতে। ঠিকে আছে, দিয়ক দিয়ক দিয়ক, বঢ়িয়া মাছ। আমাৰ বিলত মাছ মাৰাওঁতে তোমাৰ হাতত মই শাল মাছটো যাই জকেলি দি ঘৰত নিম, তাৰে কথা ভাবি লাগে হুলস্থুল ভাই, লাগে হুলস্থুল। তুমি অহা পদূলি, গোপালী সন্ধ্যা নামিলে কোঠালীত, দিলে বতৰা তুমি অহা পদূলি, মনৰ কোমল পাতৰ শৰাই ওলকেৰে দিলোহি, মনৰ কোমল। আজি গোটেই বামুণ্ডীবাসী ৰাইজে একেলগে মাছ মাৰি আছে। এই মাছ মাৰা পৰ্বটোৰ মানে মেইন উদ্দেশ্যটো কি জনাব নেকি এবাৰ? সিধা দিয়াৰ কাৰণে আৰু অঞ্চলৰ মানে গোটেই সিধাটো 5 তাৰিখ, মাঘৰ 5 তাৰিখে দিয়া হয়। তাৰ কাৰণে আমি গোটেই বামুণ্ডীৰ ৰাইজে মিলি পেলাই এই মাছবিলাক মাৰোঁ। এই যে মাছখিনি মাৰিছে গধূলিলৈ গোটাই বিতৰণ কৰি দিব, হয় নেকি? আৰু আছে, আৰু মাছ আহিব। আৰু কি কৰিব? হয় হয় আমি লগ কৰিম, আমাৰ ভঁৰাল আছে, হয় লগ কৰি প্ৰতি ঘৰে 100 টকা, হয় প্ৰতি ঘৰে এটা জাতিলাও, এপলা ডাঙৰ খৰি, তাৰপিছত চাউল 3 কেজি, এনেকৈ লগ কৰে। তাৰপিছত ৰাজহকে আৰু মিঠাতেল, হালধি, নিমখ, জলকীয়া গুড়ি, পাণ তামোল লগ কৰি আমাৰ এই অঞ্চলত হাজো, শুৱালকুছি গোটেই অঞ্চলৰে মানুহ আহে। বাকী আমাৰ মৌজাহঁতৰ মানুহ গোটেই নিমন্ত্ৰণ কৰে। বাকী যি বিনা নিমন্ত্ৰণৰ মানুহ আহে
তেওঁলোককো সংখ্যানুপাতে মাছ চাউল হালধি নিমখ খৰি গোটেইখিনি দিয়া হয়। তাৰমানে কিনিব নলগাকৈ বস্তু দিয়ে আৰু গোটেইখিনি পাণ তামোলৰ পৰা চব ধৰক অসমৰ বাহিৰৰ পৰা কোনোবা আহিছে তেওঁলোককো দিব বিনা নিমন্ত্ৰণে আৰু প্ৰতি ঘৰে ঘৰে আমাৰ ব্যৱস্থা আছে হয় মানে তাত যদি যায় যে আমি সিধা খাম মানে বাচন ভাত খোৱা যোন ঘৰৰ মানুহ তাতে মানে সিধা খাম বুলি ভাবে সিহঁতে জাগাখিনি দিব লাগিব অঁ আপোনালোক সকলোৱে গম পালে এই বামুণীৰ এই মাছ মৰা পৰ্বটোৰ মেইন উদ্দেশ্য ইয়াত তাৰমানে গধূলিকৈ যিমান মাছ মাৰিলে গোটেইখিনি যিমান মানুহ বাহিৰৰ পৰা আহে নিমন্ত্ৰণে বিনা নিমন্ত্ৰণে সকলোকে মাছ চাউল আদি কৰি গোটেইখিনি তাৰমানে ভগাই দিয়া হয় এইখনক গোণ সভা বুলি কোৱা হয় ইয়াৰ এইফালে গম পালোঁ মোৰ প্ৰথমতে গোণ মেলা বুলি কোৱা গৈছিল তাৰ বাবে চৰি এই গোণ সভা হয় এতিয়া যিমান তাৰমানে বাহিৰৰ মানুহ আহে গোটেইবিলাকে এই চাউল দালি আদি কৰি খুৰাই কোৱাৰ দৰে গোটেইবিলাক তাৰমানে ভগাই এয়া এই লগৰ দুটামানক লগ পালোঁ এজন বাৰু বহুত দূৰৰ পৰা আহিছে আৰু এজন ইয়াৰ লোকেলে সিহঁতৰ পৰা জানিবলৈ চেষ্টা কৰোঁ সিহঁতৰ আহি কিনে বা কেনেকুৱা লাগিল অ' চান আহি কিনে কেনেকুৱা লাগিছে ভাল লাগিছে যিটো লোকেল লিডাৰ কেনেকুৱা লাগিছে আহি কিনে হা একদম মজা অঁ ৰাতি সিধা ল'ব যাব না আমি নাযাওঁ হয় নেকি আহিব বামুণীৰ গোণ সভাৰ এটা ভঁৰালৰ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এনেকুৱা দৃশ্য হয়তো অসমৰ প্ৰায় কম জেগাত দেখিবলৈ পোৱা যায় কোনো বস্তুৰ অভাৱ নোহোৱাকৈ পুৰা একদম শান্তি শৃংখলাভাৱে ইয়াত বস্তুবিলাকৰ দেখাবলৈ চেষ্টা কৰিম ইয়াত খৰিয়ে হওক বা বিভিন্ন ধৰণৰ বস্তুৱে হওক গোটেইখিনি দেখাই আছোঁ চাই থাকক এইফালে চাওক এইফালে এইবিলাক গোটাই পানীলাও একদম এখন পাহাৰ সদৃশ আকাৰৰ হৈ আছে এইবিলাক গোটাই পানীলাও ৰাতিলৈকে সিধা আকাৰে গোটাই সকলোকে ভগাই দিয়া হ'ব আৰু এইফালে চাউল এইবিলাক বাপৰে বাপ চাউল বস্তা আৰু ইয়াত মিডিয়াও আহিছে কভাৰ কৰি আছে মিডিয়াই আৰু মাছ চাকে দিনত যি মাছ দেখাইছিলোঁ মাৰা বাপৰে গোটাইবিলাক মাছ বান্ধি আছে বেলেগ এটা আৰু এইবিলাক খৰি এইবিলাক গোটাই ৰাতিলৈকে একদম সিধা আকাৰে ভগাই দিয়া হ'ব চাই দিয়ক মজা হ'ব ভিডিঅ'টো এইটো দেখিছেনে একদম এটা ইউনিক বস্তু এই কলৰ মধা কাটি কিনে এনেকৈ ছাতি জ্বলাইছে মজা 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 এইবিলাক যি মানুহ দেখিছে এইবিলাক গোটাই সিধা ল'ব অহা মানুহ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে সিধা ল'বৰ কাৰণে আৰু এই সিজন দাদাক দেখিছিলে তাতে উঠি কিনে খৰি জ্বলাই আছে তাৰমানে সিধাৰ কাৰণে এইবিলাক চাই এইবিলাক গোটাই সিধা লোৱা লাইন এইবিলাক দাদা আপোনালোকৰ সিধা লোৱা হ'ল নে গোটাই এটাইৰে সিধা লোৱা হ'ল নে আপোনালোক ক'ৰ পৰা আহিছে কেইজন আহিছে মানে 25জন সিধা গোটাইখিনি লোৱা কমপ্লিট হ'ল আপোনালোকৰ অঁ কি কি দিছে আপুনি কৈ দিবচোন খৰি 2 গুচা দিছে এইবিলাক অঁ চাওঁ দেখাই দিবচোন মাছটো আৰু জাতিলাও দিছে অঁ এইবিলাক মানে বাৰু মোনাত থৈ দিছে সেইফালে চাউলটো দিছে চাউল দিছে অঁ দিয়ক মানে 25 ক'ব লগা আছে অঁ ক'বচোন বামুণীৰ এইটো যিটো মই আজি মানে কালচাৰ দেখিলোঁ হয় একদম মই মোহনীয় হৈ গৈছোঁ আজি প্ৰথম আহিছোঁ মই হয় হয় খুব ভাল লাগিছে ময়ো আজি প্ৰথম আহিছোঁ বামুণীক মানে এইটো দেখি পেলাই খুবেই আনন্দিত আৰু খুব আনন্দ আপোনালোক প্ৰায়ে আহে নে প্ৰত্যেক বছৰে আজি মই প্ৰথম আহিছোঁ আপুনি প্ৰথম আহিছে আমি আহোঁ হয় আমি অহা নাই আজি নতুনকৈ আৰু বেলেগকৈ আহিলোঁ অঁ এতিয়া এইটো টিভিত দেখা পাম না টিভিত মানে নহয় মানে এটা ইউটিউব চেনেল আছে চেনেলত আপোনালোকে পাব ইউটিউবত দেখা পাব আপোনালোকে ঠিক আছে দিয়ক আহিছোঁ মানে হেৰি টিভিত হেৰি এইটো এটা আছিল সৰু ভিডিঅ' গোন্ধৰ এটা পৰিৱেশ দেখাবলৈ চেষ্টা কৰিলোঁ সুন্দৰ পৰিৱেশ যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব যদি চেনেলত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিবা ভাল লগা পাৰ্ট থাকিলে কমেণ্ট কৰি দিব আজিলৈ বাই বাই